আমি এটা কেদাৰনাথ ৰাইড কৰিব লাগিছিল গমছে না হা ৰাইড কৰিব লাগছে বোলে গাইছ কেদাৰনাথ কানৰে পথাৰত আহিছে। হেল্ল' গাইছ, আজি আমি তাৰমানে দাৰবা যাই আছোঁ, একদম দাৰবা যাই আছোঁ। ৰাতিপুৱা উঠি একদম বঢ়িয়া মন চন ভাল লাগি থাকে। এটা ভিডিঅ' এটা দিলোঁ আৰু সৰুকৈ দাৰবা যাইছোঁ। চব আন্ধাৰ হৈছে, একদম অন্ধকাৰ হৈছে গাইছ। এই তাতে ৰখি আছে আমাৰ লগকেইটা। এইটো আৰু বেলেগ পাল গাইছ। এইটো এই আমাৰ নাহৰবাৰীৰ পৰা আহিছে, আমাৰতো দক্ষিণ হপা। এইটো আমাৰ ৰাস্তা চাওঁ, মুখৰ পৰা আহিলোঁ। এই তাৰে পৰা দাউৰি আছোঁ গাইছ, একদম দাউৰি আছোঁ গাইছ। এই লগকেইটা আহি গ'ল আমাৰ একদম। কেনে শুনালা খবৰ? মানে এই বহুত ৰাতি হৈ আছে, কিন্তু বাজিল গাইছ 5টা। আমি এতিয়া ফুৰিব যাব আহিছোঁ, এনে দাউৰিমো আৰু ফুৰিমো অলপ। লগ বনাই আছে, ডিষ্টাৰ্ব নিদিওঁ গাইছ, অলপ টাইম বন্ধ কৰোঁ গাইছ। চাওক কি বঢ়িয়া সৌন্দৰ্য ইয়াৰ পৰা, এইটো কি বঢ়িয়া সৌন্দৰ্য এইফালে চাওক। তাৰমানে ৰাতিপুৱা আহি বঢ়িয়া লাগে। ৰাতিপুৱা আপোনালোকে আহি যাব, একদম দাউৰিব নহ'লে বুলিব আহিব। আহিছে আহোঁ ন কাৰোবাৰ কথা ডাঙৰো আহিছে বাৰু। এইফালে একদম এই ৰঙাকৈ একদম বঢ়িয়া সৌন্দৰ্য এটা আহি আছে চাওক এইফালে একদম। তাৰমানে ৰাতিপুৱা আহি যাব আপোনালোকে, ইমান টাইমতে আহিব, বঢ়িয়া সৌন্দৰ্য এটা দেখা হ'ব। এইফালে আমাৰ এখন হিমালয় পাহাৰ, এইখন বহুত সৌন্দৰ্য এটা পায় তাৰমানে আমাৰ এইফালে আহিলে। এইটো আমাৰ এটা সৰু লগ, এইটোও লগ এটা আহি গ'ল আমাৰ। চাই দিয়ক চাৰিওফালে পোহৰ হৈ গ'ল। তাৰমানে দেখাইছোঁ আপোনালোকক চাওক। এই গাইছ একদম চাৰিওফালে পোহৰ হৈ গ'ল। কেমেৰা অলপ জাষ্টিফাই নকৰে গাইছ, একদম পোহৰ হৈ গ'ল চাৰিওফালে। এতিয়া বাজিলে অহা নাই গাইছ টাইমটো। 5টা বাজে আৰু এতিয়া এনে গৈছিলোঁ আৰু টাইমটো 4:30মান বাজিছিল। আহি গ'লোঁ, সেইটো পৰি গৈছে একদম তাতে কাটি আছে। আমি এতিয়া আহি গ'লোঁ এইফালে চাওক। তাৰমানে গাইছ ৰাতিপুৱা যি দাৰবা আহে একদম মনটো ভাল লাগি যায়। এইফালে চাওক কিবা কিবি কান্দি আছে, একদম ভাল লাগি যায়। আপোনালোকে আহিব, বহুত ভাল লাগে আৰু ভাগৰো লাগে দিছে। আমি আগতে এই বহুত দূৰলৈ যোৱা আছিলোঁ, এতিয়া জানাই এখন খেলা কৰিছোঁ যাবা আজি, সেইকাৰণে আৰু মই ক'লে আৰু যাম না গাইছ। সেইকাৰণে ভিডিঅ'টো এটা শ্বৰ্ট চিম্পল ভিডিঅ' দিব ট্ৰাই কৰিলোঁ। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। পূজা আহি আছে, ভাল ব্লগ দিছিলোঁ গাইছ, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। চাই থাকক গাইছ, চাই থাকক। ইফালে গাইছ চাওক কি বঢ়িয়া ফুল আছে এইফালে। পদুম ফুল নহয় এইটো, পদুম ফুল নহয় দেখে কৈছোঁ দেখোন, পদুম ফুল নহয় এইটো, হেডফুল বোলে, হেডফুল গাইছ। এই চাওক এইফালে গাইছ চাওক ছানৰাইজ হৈ গ'ল এইফালে, এইটো ছানৰাইজ হৈ গ'ল গাইছ। এইটো চাওক কি বঢ়িয়া ভিউ এটা আহিছে। কিবা ক'ব বোলে, কৈছোঁ ক'ম বুলি কৈছিলি কৈছোঁ কিবা এটা মানুহৰ কাৰণে অলপ লাগতিয়াল হেন বস্তু কৈছোঁ। একবাৰ দে আৰম্ভ। দাউৰিলে স্বাস্থ্য ভাল থাকে, তাৰমানে সেইটো কথা হৈছে। এইটো ছানৰাইজ হৈ গ'ল। এতিয়া আমি লাহে যাম আৰু ভিডিঅ' বনাই আছে। ইফালে মানুহ আছে, পাহাৰখন। শ্বৰ্ট চিম্পল ভিডিঅ' দিব চেষ্টা কৰিলোঁ আৰু গাইছ নহয়, শ্বৰ্ট চিম্পল ভিডিঅ' চেষ্টা কৰিলোঁ। ভাল লাগিলে লাইক কৰিব।
কিবা কৰিছে এই দে কৈছোঁ গ আৰু একবাৰ দে দেখো লাজ কৰিছে গাইছে গাড়ী তোমাৰ ক'লা মানে কি কবি ক'লা মানে মোৰ চেনেলটো কি কম আৰু চেনেলটো সাবস্ক্রাইব কৰি দিব লাইক কৰি দিব চাওক একদম ওপৰত উঠি গ'ল সূৰ্য আৰু ছানছেটো হৈ গ'ল এতিয়া আমি আৰু ঘৰত যাব ওলাইছোঁ গাইছ এইফালে চাওক শুনালেও জোতা চোতা খুলি ল'লা এইফালে মৰ্ণিঙৰ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ আমি কেনেকৈ আমাৰ গাঁৱৰ ফালে আমাৰ গাঁৱৰ আৰু গাঁৱৰ ফালে কেনেকৈ আমি দৌৰোঁ তাৰমানে মৰ্ণিঙত আমি দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেষ্ট ব্লগ বুলি আছে গাইজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' দি দিম যাম তাত আমি দুটা ভিডিঅ' বনাম ষ্টে লং ষ্টে ছেফ গাইজ আহিকে গাইজ পানী গিলাচ খাই দিব পানী গিলাচ খালে আহিকে ভাল হ'ব আপোনাৰ পানী খাই দিব চাহ নোখোৱাৰ আগতে পানী ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা শৰাই দিবা মৰম যিমান পাবা সিমান